সো হেল্ল' গাইজ কেনে আছে আশা কৰোঁ ভালে আছে। তো আজিৰ এই ভিডিঅ'টিত অসমৰ এক অন্যতম জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ এক ডেঞ্জাৰ ভুল সম্পৰ্কে আমি জানিম। তো আপুনি যদি ডিম্পু বৰুৱাৰ ফেন হয় তো কমেণ্টত গালি নিদিব, তাৰ কাৰণে মই আন্তৰিকভাৱে ক্ষমা খুজিলোঁ। আৰু এই ভিডিঅ'টো যিহেতু ডিম্পু বৰুৱাৰ সম্পৰ্কে বনোৱা হৈছে, তো ডিম্পু বৰুৱাক কোনো হেড বা সৰু কৰা নাই। যি ভুল কৰিছে সেই ভুলটো এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে। তো নলবাৰীৰ ল'ৰা ডিম্পু বৰুৱাৰ বিষয়ে আৰু নতুনকৈ ক'ব লগা নাই। তাৰ ধুনীয়া ভিডিঅ' আৰু ভাল লগা কথাবোৰৰ কাৰণে ব্যাপক জনপ্ৰিয়, আৰু তাৰ ভিডিঅ'বিলাক কিন্তু সঁচাকৈ জনপ্ৰিয়। তো ইমান কথা নাপাতি মূল ভিডিঅ'লৈ যাই আছোঁ। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি যাব। তো গাইজ আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়া আপুনি ভুলটো জানিব পাৰিব। তো এই ভুলটো চোৱাৰ কাৰণে ডিম্পু বৰুৱাৰ অফিচিয়েল ইউটিউব চেনেললৈ যাব লাগিব। তাৰপিছত আপোনালোকক এটা ভিডিঅ' দেখাই আছোঁ, আৰু সেই ভিডিঅ'টো চালে আপুনি বুজি পাব যে ডিম্পু বৰুৱা কিমান এটা কমন মিষ্টেক কৰিছে। তো বন্ধুসকল, এই থাম্বনেইলটোত ভালদৰে মন কৰক আৰু আপুনি থাম্বনেইলটো ভালদৰে পঢ়ি চাওক। আপুনি যদি মিষ্টেকটো ধৰিব পৰা নাই তো মিষ্টেকটো ক'ত হৈছে মই কৈ আছোঁ। তারপরে উপৰত তেলটো ভাহি থাকে, এইবিলাক খাই 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 মোৰ অলপমান হাগা হোৱা হেন হ'ল, কিন্তু ওটো খাই খাই ভাল পালোঁ। এতিয়া অলপমান ভাল পাই আপোনালোকক কুতুব মিনাৰ দেখাবলৈ যাবলৈ ওলাইছোঁ। মই তেল দেখাই। তো গাইজ, ভুলটো যদি আপুনি এতিয়াও ধৰিব পৰা নাই বা বুজি পোৱা নাই তো মই কৈ আছোঁ ভুলটো ক'ত আছে। তো আপুনি এই থাম্বনেইলটোত মন কৰক, আপুনি এই ৰঙা চিনৰ ভিতৰত আপুনি চাওক, ইয়াত কি লিখা আছে চাওক, কুতুব মিনাৰত উঠিব পৰিনে। চাওক ইয়াত লিখিব লাগে পাৰিনে, কিন্তু ডিম্পু বৰুৱাই লিখিছে পৰিনে। তো চাওক এইটো এটা সাধাৰণ ভুল, ঠিক আছে। আৰু এই ভুলটো যাতে কোনো চিৰিয়াছলি নলয়, কাৰণ এইটো এটা কমন মিষ্টেক, আৰু এনেকুৱা মিষ্টেক মানুহৰ হয় আৰু মানুহ মাত্ৰই ভুল। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।